হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আজি আমি ৰাতিপুৱাই চাওকচোন কি কৰিছোঁ। এয়া মুগা লেটা আনিছিলোঁ। মুগা লেটাকেইটা ভালদৰে লৈ এয়া কেঁচি এখনে কাটি কাটি আজি মুগা লেটাকেইটা উলিয়াই লৈছোঁ দেই। এয়া চাওক, এয়া মুগা লেটাকেইটা কাটিছোঁ। নোলাইছে দেখোন। এয়া চাওক, এইটো চাওক, লেটাটো যি আছে কেনেকৈ লৰচৰ কৰি আছে দেখিছেনে? এয়া আজি মোৰ মাতটো একেবাৰে ভগা, চৰ্দি লাগি আছে। এয়া বহুতকেইটা ওলালে মুগা লেটা। আপোনালোকে কি বুলি কয়? আমি কিন্তু মুগা লেটা বুলিয়ে কওঁ দেই। আৰু এইফালে জুইত কেৰাহীখন পাতি অলপ পানী দি মুগা লেটাকেইটা বইল কৰি ল'ম, তেতিয়া অকণমান টান হয়, লেটাকেইটা ভাজিবলৈ ভাল হয়। 5 মিনিটমান উতলাম, বেছি নহয়। আৰু আনফালে লেটাকেইটা হৈ গ'ল, মই কাটি দুটুকুৰা কৰি লৈছোঁ। তেতিয়া নিমখ আৰু তেল মাজত সোমাই যায়, খাবলৈ ভাল হয়। নহ'লে অলপ মাজৰটো কিবা বেয়া লাগে খাই পিনে, নিমখ নোসোমালে। আৰু আনফালে একেখন কেৰাহীতে তেল অকণমান দি, পাঁচফোৰণ কেইটামান দি মুগা লেটাকেইটা ভাজি লওঁ বুলি ভাবিছোঁ। আজি পাঁচফোৰণ দি পিনে ভাজিছোঁ দেই, একো মছলা চছলা নিদিওঁ। পিঁয়াজকণ দি লৈছোঁ, অকণমান লৰাই দি হালধি অকণ দি অকণমান লৰাই দিছোঁ। লেটাকেইটা দি দিলোঁ। অলপ দেৰি লৰাই মেলি এতিয়া নিমখ অকণ দি লৈছোঁ। নিমখ অকণ দি আৰু এবাৰ লৰাই দিছোঁ। লৰাই দিছোঁ। লৰাই মেলি ভালদৰে লৰাই মেলি অকণমান দেৰি ঢাকি থৈ দিছোঁ। আৰু আজি কেইবাদিনৰ মূৰত সূৰ্য দেৱতাই টোপনিৰ পৰা সাৰ পাইছে। যি ৰ'দ ওলাইছে, দেখিছেনে? সেয়া সূৰ্য দেৱতা। এইফালে কি ধুনীয়া আজি পৰিৱেশ চাওক, ৰ'দ দিছে কাৰণে মুকলি দেখিছে। এইফালে আমাৰ মিষ্টাৰ, মই ভিডিঅ' কৰি থকা দেখি এইফালে পঠাইছে। আৰু এইয়া চাওক, কপৌ ফুল কেইপাও কি ধুনীয়াকৈ ফুলিছে। এই মোক কেমেৰা কৰা দেখি চাই আছে। আৰু আনফালে আজি আমাৰ ভাত ৰেডি। চৰ্দি লাগি আছে কাৰণে শুকান ভাত লৈছোঁ, দালি লোৱা নাই। এইফালে মুগা লেটা ভাজিলোঁ, এইফালে ফ্ৰেঞ্চবিন আৰু আলু ভাজি। আজি এনেদৰে খাওঁ। চৰ্দি লাগি থাকিলে দালি খালে বেছি হয়।